এতিয়া আমি ফটোশ্বুট কৰি আছোঁ মই হিয়াৰিংছে লগোৱা নাই এতিয়া ভিডিঅ'টোতে গম পাইছোঁ কথাবোৰ পাহৰি গৈছোঁ ইমান ৰ'দ দিছে বাট ভিউটো ইমানেই বেছি চালিয়া বুলি ক'ম মই ইমানেই বেছি ধুনীয়া মানে সঁচাকৈ ঘনশ্যাম ঘৰ বিৰাট দেখাইছিলোঁ আৰু মানে দুবাৰ অহা হৈছে আৰু আপোনালোকক এইখিনি ঠাইলৈকে আনিছোঁ যাতে বেয়া নাপায় কাৰণ ইয়াতে আহি আমাৰ বৰ নালাগে কাৰণ ইয়াতে পৰিৱেশটো ইমান ধুনীয়া তাতে যোৱাবাৰ মই ইমান ভালকৈও দেখুওৱা নাছিলোঁ বাৰু সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোককো দেখাম চ' ভিডিঅ'টো চাই থাকিব অলপ ফটো চটো তুলি লওঁ যিহেতু চাহতে ৰৈ দিছোঁ নহ'লে বহুত বেছি ঘামিও গৈছোঁ অলৰেডি চ' ভিডিঅ'টো চাই থাকক সেইপিনে অংকিতা ফটো মাৰি আছে চ' এতিয়া মই তুলি লওঁ দুকপিমান वेलकम बैक टू एडुकेशन चैनल आज आमी आसु घनश्याम दलत एया सब মোৰ চেনেলটো আহি গ'ল কেলে লৈ ললি একো নহয় মই আজি কৈ আছো So hey guys, welcome back to our channel. Education. Our channel একাৰণে কৈছো কাৰণ আমি আজি দুইজনী আছো একেলগে কোড ললি বাৰু ইমান ৰ'দ দেখিছানে বহুত ৰ'দ দিছে ফুকনৰ জেক সো আমি এতিয়া আহি আছো তই কৈ দে তই যেহেতু এতিয়া আমি আহি আছো ঘনশ্যাম দল যেটো শিৱসাগৰতে আছে জয়সাগৰত আৰু সম্পূৰ্ণকে ঘনশ্যাম ঘৰ এটো ঘনশ্যাম ঘৰত আৰু এয়া মোৰ পিছফালে উপাসনা দুৱৰা বাইদেউ এওঁ ফটোশ্বুট কৰিব বিয়াত গৰম ঘামি যামি এটা হৈ গৈছো অকল মই নে আচ্ছা বহুত বহুত গৰম ভাবিলো মোক কবলে আজি মানে চান্সে দিয়া নাই মোৰ চেনেলটো লৈ ললে একমাত্ৰ বুলিবলে মোৰ চেনেলটোৱে আছে বেষ্ট ফ্ৰেণ্ডৰ নামত একো নকৈ বনোৱা আৰে কেনেকৈ নচুৱাই ফুৰিছে চাওকচোন কেমেৰাটো ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগত আজি দিনটো শ্বেয়াৰ কৰোঁ আৰু লগতে কাইলৈ আহি আছে আমাৰ কাতি বিহু চ' মোৰ সকলো ছাবস্ক্ৰাইবাৰ লগতে সকলো ভিউৱাৰ্ছক কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে অংকিতায়ো কৈ দিব কাতি বিহুৰ শুভেচ্ছা সকলোলৈকে আজি ফটোশ্বুট কৰিছোঁ আৰু কাইলৈ কাতি বিহুৰ কি কৰিম যোগাৰ কৰিম আৰু ঘৰে ঘৰেতো ঘূৰিবাতো গ'লেই তহঁতৰ ঘৰলৈ মই যাম তই আমাৰ ঘৰলৈ আহিবি অ'কে ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকক এনেই অকণমান ধেমালি কৰিছোঁ আৰু আহি অৱস্থা বেয়া অলৰেডি ঘামি জামি শেষ চ' ভিডিঅ'টো চাই থাকক দুঘণ্টা সময় ইয়াত কটাইছোঁ অলৰেডি একচুৱেলি আমি আগৰ পৰা মানে অংকিতাৰ মই খুব ফটো এনেকৈ তুলিব আহোঁ সেইকাৰণে তাইৰো আজি কলেজ নাছিলে লগতে মানে ময়ো ফ্ৰী আছিলোঁ আমি ফটো তুলিব আহি গ'লোঁ ঘপককৈ প্লেনটো কৰি অকণমান আপোনালোকক সেইকাৰণে পৰিৱেশটোৰ লগতে আজিৰ দিনটো শ্বেয়াৰ কৰিছোঁ আৰু বহুত দিন ব্লগ দিব পৰা নাই কাৰণ বহুত কিবা কিবি আছে লাহেকৈ ঘনাই দিবলৈ ষ্টাৰ্ট কৰিম আৰু আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু এতিয়া আৰু বেলেগ ক'তো নাযাওঁ ইয়াতে থাকিম আৰু ইমান ৰ'দত ঘূৰি ফুৰিবলৈ মন নাযায় যে সেইকাৰণে ইয়াতে আৰু চলি যাব আৰু লাহেকৈ মই ভাবিছোঁ কভাৰ ডান্স এটা কৰিম বুলি মানে উইদাউট প্ৰেক্টিচ ভাবি আহিছিলোঁ চ' এতিয়া কৰিম আৰু দেখিছে অলৰেডি একদম ঘামি জামি শেষ তথাপিও অকণমান নাচিম আৰু বেয়া হ'লেও ভাল হ'লেও মানে পূজা স্পেচিয়েল পূজা আহি আছে যিহেতু শাৰদীয় দুৰ্গা পূজা এবাৰ আগৰ নিচিনাকৈ আমি এনজয় কৰিবলৈ হয়তো নাপাম কিন্তু যি কি নহওক অকণমান ডান্স ৱান্স কৰি লওঁ বহুত দিন একো কৰা নাই চ' উইদাউট প্ৰেক্টিছত অকণমান ডান্স কৰিম ভিডিঅ'টো সোনকালে দিম আৰু চাব কেনেকুৱা লাগিছে বাৰু ৰ'দত ভিডিঅ' কৰি ফুৰিছোঁ কিবা এটা খাই লওঁ ভোক লাগিছে টিফিনটো উলিয়াচোন দেখবা টিফিনত তেনেকুৱা একো অনা নাই এতিয়া অংকিতাই ক'ব কি আনিছিলোঁ খুলিছে আপেল লৈ আনিছোঁ কিবা এটা খামগৈ গৈ এতিয়া কিন্তু খাই লওঁ কেনেকুৱা লাগিলে ফটো শ্বুট কৰি মজা খালি বহুত গৰম এতিয়া মইতো খোলোঁ সেৱাৰ দেই খাই লওঁ ধুই আনিছ নেকি কি ফটো মোক কি দেখাল লেতেৰি নিচিনা লাগে দিব ধুই মেলি এইটো খালি হেৰি হৈ যায় আকৌ দি যায় নে কিবা এটা কয় যে টিফিনত ভাৰিলে অকণমান ৰঙচুৱা হ'ল কি ফাল্টু বোলে ধুই আনিছ নে কি বোলে এই এটাই কয় আগৰ পৰা ভাত খোৱা ষ্টাইলটো দেখিলেতো আপোনালোকে হৈছে আৰু আমি মনজিতক দিয়া নাই অকলে অকলে খাই আছোঁ তো এতিয়া খাই লওঁ তাৰপিছত আকৌ কথা পাতি আছোঁ এতিয়া আমাৰ ভাগৰ লাগিছে অলপ বহি লৈছোঁ ইয়াত মানে বতাহো দি আছে পৰিৱেশটো ভাল বাৰু
ভিডিঅ' কৰিবৰ কাৰণে ফটো মাৰিবৰ কাৰণে জেগা চাওকচোন বাৰু আমি সোনকালে আহি গ'লো ন সেইকাৰণে অকণমান দেৰিকৈ আহিব লাগিছিলে তথাপিও চাহ আছে বাৰু পৰি তথাপিও বেলেগ গৰম আৰু বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে বাৰু মানে এইটো ভিডিঅ'ত উঠাব নিদিয়ে কিন্তু আমি উঠোৱা নাই বাৰু এইটো ঘনশ্যাম ঘৰটো আশে পাশে কৰিছোঁ আৰু সেয়াই আৰু দেখিছে নহয় ৰূপটো কেনেকুৱা হৈ গৈছে ইমান ভাল নহ'ব দেই একদম গৰম যে ভালকৈ কৰিব মন যোৱা নাই আৰু যি তিকে সামৰি থৈ দিলোঁ ৰ এই স্প্ৰাইটৰ বটলটো সেই বেগটো অকণমান আঁতৰাই দে অঁ আগলৈ যা তই নাচি আছ নি সেইটো মই একো গমেই পোৱা নাই এতিয়া হেৰি কৰিবি নেকি ফটো তুলি হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ ইয়াতে যোৱাবাৰো কৈছিলোঁ ইয়াত কোলা পৰুৱা বহুত এতিয়াও লাগি আহিছে 10টামান ভৰিত মানে উপায় নাই দেই সেইপিনৰ পৰা ৰ'দটো পৰি আছে ভালকৈ হেৰি হোৱা নাই চ' আপোনালোকে এনেকৈ লৈছোঁ এইয়া আমাৰ ফটোগ্ৰাফাৰ মনজিত প্ৰায় মোৰ ফটো সিয়ে তোলে মানে মোৰ লগৰ হয় সেইকাৰণে তাৰ লগত ভাল আৰু এই অংকিতা এতিয়া আমি ঘৰলৈ নাযাওঁ কিবা এটা খাই লওঁ ভোক লাগিছে যে তো ব'লক এতিয়া ভিডিঅ'টো এণ্ড নকৰোঁ যাবৰ সময়ত এণ্ড কৰিম সেয়াই অকণমান ভিডিঅ' কৰিলোঁ ব্লগ বোলো আগবঢ়াওঁ এনেকৈ ভিডিঅ' নিদিলে বেয়াও লাগে চ' ইয়াত লাগিলে 2 ঘণ্টা আৰু চাগে 1 ঘণ্টামান লাগিব তাৰপিছত খাই বৈ যাম হয় ঘৰলৈ তো এতিয়া আমি বিয় বনাই পাই গ'লোঁ আৰু অকণমান ইয়াতে ফ্ৰেছ হৈ ভাল লাগিছে মুখ হাতবোৰ ধুই দিলোঁ অকণমান আৰু দেখিছে কি হৈ গ'লোঁ আৰু বহুত ফটো মাৰিম বুলি আহিছিলোঁ কিন্তু চব আজি 0 হৈ থাকিলে আগৰ জ'চটো নাই আমাৰ ফটো মৰা আৰু এতিয়া আমি খাবলৈ আহিছোঁ কৈ দে কি খাবলৈ আহিছোঁ এতিয়া আমি ব্লেক টি খাইছোঁ আৰু ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ অ'কে এতিয়া নো কফি মানে জাষ্ট ব্লেক টি এয়া অংকিতা আৰু মই ইয়াতে প্ৰায় মানে লাল চাহ খাবলৈ আহোঁ অংকিতাই সদায় কয় ইয়াতে লাল চাহ পাম নেকি লাল চাহ এটুপি দিয়ক মাথা বিষাইছে আমাৰ ইয়াত মাথা বিষালে আমি দিও ভালে খাওঁ এতিয়া লাল চাহ খাব লাল চাহ খাই আকৌ 20 টকীয়া লাল চাহ 20 টকীয়া লাল চাহ চ' সেই গাইজ দিনটো এনেকৈ পাৰ হ'ল আৰু মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ কাৰণ এতিয়া মই ঘৰলৈ যাওঁ আৰু কভাৰ ভিডিঅ'টো মই এডিটিং কৰিম যিহেতু এইবাৰ সেইকাৰণে মই সোনকালে আপোনালোকলৈ ভিডিঅ'টো লৈ আহিম আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম যদিহে আপোনালোকে মোক চাব বিচাৰে আৰু সহজতে মোৰ লগত কানেক্ট হ'ব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই